মোবাইল আমাৰ জীৱনৰ কাৰণে এটা খুব প্ৰয়োজনীয় বস্তু হৈ পৰিছে। এই সময়ত আপুনিও সেই কথাটো জানে আৰু ময়ো সেই কথাটো জানো। তো সেই মোবাইলৰ যি প্ৰব্লেম দেখা পোৱা যায়, সেই প্ৰব্লেমৰ 5টা কমন প্ৰব্লেমৰ বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম আৰু সেই 5টা কমন প্ৰব্লেমৰ যি সমাধান, সেই সমাধানটো দিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লাষ্টলৈকে চাই থাকিব। আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু আগলৈ এনেকুৱা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবৰ কাৰণে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পাঁচটা কমন প্ৰব্লেমৰ ভিতৰত এটা আছে 1 নম্বৰত ফ্ৰী আপ স্পেচ। এইটো আপুনি নিশ্চয়কৈ দেখিছে, কাৰণ আপুনি এটা এপ যদি ডাউনলোড কৰে প্লে ষ্ট'ৰৰ পৰা, সেই সময়ত তাত নিশ্চয়কৈ দেখুৱায় যে ফ্ৰী আপ স্পেচ, মানে এটা এপ ডাউনলোড কৰাৰ বিনিময়ত আন এটা এপ ডিলিট কৰিব লাগিব আৰু তাৰপিছত সেই এপটো ইনষ্টল হ'ব। আৰু এপটো ডিলিট নকৰাকৈ আপুনি কেনেকৈ সেই এপছটো ইনষ্টল কৰিব তাৰ বিষয়ে মই জনাম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। দেখুৱাম যে আপুনি ফ্ৰী আপ স্পেচ এইটো দেখুৱালে আপুনি কোনো এটা এপ ডিলিট নকৰাকৈ আন এটা এপ কেনেকৈ ইনষ্টল কৰিব তাৰ বিষয়ে মই এতিয়া দেখুৱাম। তো ফাৰ্ষ্ট টাইম মই প্লে ষ্ট'ৰ যাম আৰু এটা এপ ইনষ্টল কৰিবলৈ চেষ্টা কৰিম। ইয়াতে মই কেণ্ডি ক্ৰাছ ইয়াতে ইনষ্টল কৰিব চেষ্টা কৰিম আৰু তাৰপিছত কি দেখায় আৰু কেনেকৈ ইনষ্টল কৰিব সেইটো মই দেখুৱাই আছোঁ, চাই থাকক। ইয়াতে দেখুৱাইছে যে ফ্ৰী আপ স্পেচ। এইটো আপুনি এতিয়া কোনো এটা এপ ডিলিট নকৰাকৈ কেনেকৈ কৰিব তাৰ বিষয়ে চাম। তাৰ কাৰণে আপুনি যাব লাগিব ছেটিং, আৰু ছেটিং গৈ আপুনি যাব লাগিব এপ্লিকেশ্যন মেনেজাৰ। সকলোৰ তাতে বেলেগ বেলেগ থাকে, এপ্লিকেশ্যন মেনেজাৰ বা এপ্লিকেশ্যন থাকিব পাৰে। মোৰ তাত এপ্লিকেশ্যন আছে আৰু তাৰপিছত এপ্লিকেশ্যন মেনেজাৰ যাব আৰু ইয়াতে গৈ 1 মিনিট ইয়াতে গৈ যিটো সকলোতকৈ বেছি MB আছে সেইটো টাচ কৰিব। ইয়াতে USB বেকআপ আছে, এইটো মই দেখুৱাম। ইয়াতে আপুনি ষ্ট'ৰেজ যাব আৰু যাই ক্লিয়াৰ ডাটা কৰি দিব, ক্লিয়াৰ ডাটা। তাৰপিছত আৰু এটা এনেকুৱাকৈ বেলেগ এটা এপত যাব আৰু গৈ কিনে ইয়াতে ক্লিয়াৰ কৰি দিব ডাটাটো। মই আৰু এটা দেখুৱাম বাৰু, এই পিকচাৰটো মই দেখুৱাম। পিকচাৰটো এনেকৈ ষ্ট'ৰেজ যাব আৰু গৈ কিনে ইয়াতে ক্লিয়াৰ ডাটা কৰি দিব আৰু তাৰপিছত আপুনি সেই এপটো ইনষ্টল কৰিবলৈ চেষ্টা কৰিব, নিশ্চয়কৈ ইনষ্টল হ'ব। তো এয়া ইনষ্টল হ'ব ধৰিছে। তো এনেকৈ আপুনি বেলেগ এটা এপ ডাউনলোড কৰিব বা ইনষ্টল কৰিব পাৰিব কোনো এটা এপ ডিলিট নকৰাকৈ। 2 নম্বৰ প্ৰব্লেমটো হৈছে যে বেটাৰী ড্ৰেইন প্ৰব্লেম। বেটাৰী ড্ৰেইন প্ৰব্লেমটো খুব কমন প্ৰব্লেম হয়। এইটো এটা সকলোৰে প্ৰব্লেম দেখি থকা যায় বা মোৰো হয়। এইটোৰ কাৰণে আপুনি কি কৰিব? এইটোৰ কাৰণে আপুনি কৰিব লাগিব যে যিটো আপোনাৰ মোবাইলৰ লোকেশ্যন আছে সেই লোকেশ্যনটো আপুনি অফ কৰি থ'ব লাগিব আৰু বেকগ্ৰাউণ্ড ডাটাটো অফ কৰিব লাগিব। আৰু যিকোনো আপুনি ইউজ নকৰা যদি এপছ ৰাখি থৈ দিছে সেই এপছটো আপুনি ডিলিট কৰিব লাগিব আৰু তাৰ পৰিৱৰ্তে আপুনি বেটাৰী কিছু ছেভ হ'ব আৰু আপুনি বেটাৰীটোৰ লং লাইফ পাব। আৰু ইয়াৰ বিষয়ে এটা মই বেছিকেলি ভিডিঅ' এটা বনাই থৈ দিছোঁ, আপলোড দিয়া নাই। ইয়াৰ পিছত আপলোড দিম, আপুনি চাই ল'ব। খুব ধুনীয়াকৈ মই বুজাই দিছোঁ, সেইটো চাব আৰু বেটাৰী কেনেকৈ ছেভ কৰে সেইটোৰ পৰা ভালকৈ বুজি ল'ব। আৰু 3 নম্বৰতে আছে অটো ক্ল'জ এপছ। আপুনি যদি এটা এপ ফেচবুকে হওক বা হোৱাটছএপে হওক বা যিকোনো এপ এটা যদি আপুনি ব্যৱহাৰ কৰি আছে, সেই সময়ত কিছু সময়ৰ কাৰণে অটো ক্ল'জ হৈ যায়, অট'মেটিক ক্ল'জ হৈ যায় এপছটো। আৰু তাৰ কাৰণে আপুনি কি কৰিব সেইটোৰ বিষয়ে মই এক্সাম্পল এটা দেখাই দিছোঁ, আপুনি চাই থাকক। ধৰি লওক মোৰ ফেচবুক লাইট, এই এপটোৱে মোৰ অট'মেটিক ক্ল'জ হৈ যায় আৰু তাৰ কাৰণে মই কি কৰিব লাগে মই দেখুৱাই আছোঁ। তো তাৰ কাৰণে আপুনি যাব লাগিব ফেচবুক ছেটিং আৰু ছেটিং গৈ ইয়াতে এপ্লিকেশ্যন যাব লাগিব আৰু এপ্লিকেশ্যন যোৱাৰ পিছত এপ্লিকেশ্যন মেনেজাৰ, তাৰপিছত ইয়াতে যিটো লাইট নামৰ এপ আছে সেই এপটোত যাব লাগিব আৰু যাই ফ'ৰ্চ ষ্টপ নামৰ অপশ্যনটো আছে ইয়াতে ক্লিক কৰি ফ'ৰ্চ ষ্টপ কৰি দিব লাগিব। আৰু তাৰ পৰিৱৰ্তে এই লাইট নামৰ ফেচবুক এপটো কোনো কাৰণত অট'মেটিক ক্ল'জ নহয়। আৰু এনেকৈ আপুনি যিটো এপ ক্ল'জ হয় অট'মেটিক, সেই ক্ল'জ হোৱা এপটো এনেকৈ আহি আপুনি ফ'ৰ্চ ষ্টপ কৰি দিব এবাৰ। তাৰ পৰিৱৰ্তে আপুনি সেই এপটো খুব ধুনীয়াকৈ ব্যৱহাৰ কৰি থাকিব পাৰিব। আৰু 4 নম্বৰত আহিব অভাৰ হিটিং প্ৰব্লেম। অভাৰ হিটিং প্ৰব্লেম মানে হৈছে আপোনাৰ মোবাইলটো নিশ্চয়কৈ গৰম হৈ পাইছে বা মোৰো পাইছে। এইটোৰ কাৰণে আপুনি কি কৰিব?
এইটোৰ কাৰণে আপুনি কৰিব লাগিব যে আপুনি যদি হাই ডেফিনেশ্যন গেম খেলে বা বহুত টাইম ধৰি আপুনি এটা গেম খেলি আছে, সেই গেমটো কিছু টাইমৰ কাৰণে আপুনি বন্ধ ৰাখিব লাগিব আৰু ডাটা যদি অন আছে অফ কৰি দিব লাগিব আৰু আপোনাৰ যি ব্ৰাইটনেছটো ল' কৰি দিব লাগিব আৰু তাৰপিছত কিছু সময় আপুনি মোবাইলটো থৈ দিব লাগিব 10-15 মিনিট। তাৰপিছত আপোনাৰ মোবাইলটো খুব সহজতে ঠাণ্ডা হ'ব আৰু পুনৰ আপুনি গেম খেলিব পাৰিব, পুনৰ আপুনি ইণ্টাৰনেট কৰিব পাৰিব, সকলোখিনি কৰিব পাৰিব। আৰু এইটো বেছিকেলি কম ৰেমৰ যিবিলাক মোবাইল আছে সেইবিলাকত দেখা পোৱা যায়। আৰু এইটো নহয় যে যিবিলাক ডাঙৰ বা হাই ৰেমৰ মোবাইল আছে সেইবিলাকত দেখা পোৱা নাযায়, কিন্তু সেইটো হয় যদি আপুনি এটা বেছি হাই ডেফিনেশ্যন গেম খেলি থাকে কিছু সময় ধৰি, তাৰ কাৰণে আপোনাৰ মোবাইলটো হিট হয় আৰু তাৰ কাৰণে আপুনি কৰিব লাগিব মোবাইলটো কিছু সময়ৰ কাৰণে ৰেষ্ট দিব লাগিব আৰু পুনৰ আপুনি মোবাইলটো ব্যৱহাৰ কৰিব পাৰিব। আৰু 5 নম্বৰ প্ৰব্লেমটো হৈছে মোবাইল হেং প্ৰব্লেম। এইটো এটা কমন প্ৰব্লেম আৰু ইয়াৰ কাৰণে এটা মই ভিডিঅ' বনাম 2-4 দিন পিছত, এইটো আপুনি ভালদৰে চাই ল'ব। আৰু তাৰ কাৰণে কি কৰিব লাগিব সেইটো মই দেখাই আছোঁ, আপুনি চাই থাকক। তাৰ কাৰণে কৰিব লাগিব আপুনি যদি কিছুমান ইউজ নোহোৱা যিবিলাক এপছ ৰাখি থৈ দিছে মোবাইলত সেইবিলাক আপুনি ডিলিট কৰিব লাগিব আৰু যিবিলাক আপোনাৰ ইণ্টাৰনেলত ডাটা আছে সেই ডাটাবোৰ আপুনি SD কাৰ্ডলৈ মুভ কৰিব আৰু ইণ্টাৰনেলটো কিছু ঠাই আপুনি স্পেচ খালী ৰাখিব আৰু তাৰপিছত এই প্ৰব্লেমটো খুব কম দেখা দিব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ। তো আজিলৈ ইমানেই আছিলে। বাই বাই।